নমস্কাৰ, এয়া হৈছে আমাৰ অতিকে মৰমৰ মহাবিদ্যালয় পূব কামৰূপ মহাবিদ্যালয় PKC আৰু এতিয়া চলি আছে সোণালী জয়ন্তী। সুদীৰ্ঘ 6 বছৰৰ মূৰত কলেজ শেষ হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে আহিছোঁ। মহাবিদ্যালয়খনত ভৰি দিয়াৰ লগে লগে পুৰণি স্মৃতিবোৰ আকৌ যেন সজীৱ হৈ গ'ল। আৰু এইটো হৈছে আমাৰ ডিপাৰ্টমেণ্ট, ইকনমিক্স ডিপাৰ্টমেণ্ট। চাৰিওফালৰ পৰিৱেশটোত বহুতখিনি পৰিৱৰ্তন আহিল। আমি যেতিয়া পঢ়ি আছিলোঁ মাজৰ এই ফিল্ডখন পকী নাছিল, একদম সেউজীয়া বনেৰে ভৰ্তি হৈ আছিল। আৰু এইজোপা আছে সকলোৰে চিনাকি গছজোপা, কিন্তু নামটো আজিহে গম। স্মৃতিবোৰ ৰোমন্থন কৰি কৰি অনুষ্ঠান উপলক্ষে পতা গ্ৰন্থমেলাখনলৈকে গ'লোঁ। 2-এখন কিতাপ কিনিলোঁ আৰু তাৰপিছত গ'লোঁ আমাৰ মৰমৰ ক্লাছৰুম ৰুম নাম্বাৰ 6লৈকে। হোষ্টেলৰ ফালে অহা ৰাস্তাটোলৈ আহিলোঁ আৰু চাৰিওফালে চালোঁ বহুখিনি চেঞ্জ হৈছে। আৰু এইখন হৈছে আমাৰ মৰমৰ হোষ্টেলখন, য'তে হোষ্টেলখনে 3 বছৰে আমাৰ কত যে স্মৃতিৰ সাক্ষী হৈ ৰৈছে। অলপ নষ্টালজিক হ'লোঁ, স্মৃতিবোৰ বুকুত সামৰি উভতিলোঁ। সদায় জিলিকি থাকক PKC। ধন্যবাদ।